নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু 2024 বৰ্ষত অৰ্থাৎ এই বৰ্ষত ডিএলএডৰ এন্ট্ৰেন্স হ'বনে নহয় বহুতে সুধি আছে বহুতৰ মনৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈ আছে আৰু বহুতে কৈও আছে যে এবাৰ এন্ট্ৰেন্স নহয় আৰু 2023 বৰ্ষত শেষৰ বাবে অনুষ্ঠিত হৈছিল এন্ট্ৰেন্স গতিকে কিমান দূৰ সত্য আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে এই বছৰ এন্ট্ৰেন্স হ'বনে নহয় যদি এন্ট্ৰেন্স হয় কেতিয়া মানে ওলাব নটিফিকেশ্যন সকলোবিলাক আজি ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰম্ভণিতে আপোনালোকে সকলোৱে জানিব লাগিব যে যিসকল শিক্ষাৰ্থীৰ আপোনালোকৰ যদি ভৱিষ্যতলৈ এলপি স্কুল বা প্ৰাথমিক পৰ্যায়ৰ শিক্ষক হোৱাৰ ইচ্ছা আছে তেনেহ'লে আপোনালোকে ডিএলএডটো ল'ব পাৰে যিহেতুকে বহুতৰে বৰ্তমান গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আৰু বহুতে বিএড কৰিব বিচাৰে বা ডিএলএড কৰিব বিচাৰে কিন্তু বিএডটো যিহেতুকে বৰ্তমান সময়ত খুবেই ইনষ্টিটিউশ্যন কম গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন কম আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনতো খৰচাটো বহুত বেছি হৈ যায় গতিকে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে যদি ইচ্ছাও থাকে তেওঁলোকে ল'ব নোৱাৰা অৱস্থাত হয় গতিকে সেয়েহে বহুতে ডিএলএডটো অপশ্যন হিচাপে ৰাখে যিহেতুকে প্ৰত্যেক বছৰে এছচি সিআৰটিয়ে ডিএলএডৰ এন্ট্ৰেন্স উলিয়ায় আৰু প্ৰত্যেক বছৰে এন্ট্ৰেন্স পাতে গতিকে এই বৰ্ষত পাতিবনে নাপাতে বহুতৰ মাজত প্ৰশ্নটো উত্থাপন হৈ আছে গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে তাকে জানিবলৈ চেষ্টা কৰিম গতিকে যিহেতুকে এছচিইআৰটি এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই যে এবাৰ এন্ট্ৰেন্স হ'বনে নহয় বা নটিফিকেশ্যন বা এন্ট্ৰেন্স নহ'ব বুলিতো তেওঁলোকে কোৱা নাই গতিকে আপোনালোকে নিশ্চিন্ত মনেৰে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনখিনি কৰি থাকক এন্ট্ৰেন্সৰ কাৰণে যিখিনি পঢ়িবলগীয়া থাকে আপোনালোকে সেই আটাইবোৰ প্ৰিপেৰেশ্যন কৰি থাকক পঢ়ি থাকক এন্ট্ৰেন্সটো দেৰিকৈ হ'লেও হ'ব লাগে কিয়নো যোৱা বৰ্ষতো যেতিয়া আমি এন্ট্ৰেন্স দিছিলোঁ যোৱা বৰ্ষত গতিকে তেতিয়াও বহুতে কৈ আছিলে যে এন্ট্ৰেন্স নহ'ব বুলি কিয়নো যোৱাবাৰ বহুত বেছি দেৰিকৈ নটিফিকেশ্যন আহিছিলে গতিকে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনখিনি কৰি থাকক নটিফিকেশ্যন এই মাহতে আহিব লাগে নতুবা যদি এন্ট্ৰেন্স বা নহয়ও তেনেহ'লে নটিচ দিব গতিকে নটিচ যেতিয়া দিব তেতিয়া মই আপোনালোকক শ্বেয়াৰ কৰিম ভিডিঅ'ৰ জৰিয়তে গতিকে চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনবোৰ আপোনালোকে কৰি থাকক গতিকে প্ৰিপেৰেশ্যনটোতো আপোনালোকে কৰিবই লাগিব কাৰণ যিহেতুকে কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে পঢ়িব পাৰে গতিকে একেখিনি চিলেবাছ যিহেতুকে হয় সেইটোৱে ক'ম এন্ট্ৰেন্সটো হ'ব লাগে আপোনালোকে নিগেটিভ নাভাবিব আপোনালোকে খালি নিজৰ কামখিনি কৰি যাওক বাৰু এন্ট্ৰেন্সটো আহিলে মই নিশ্চয়কৈ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু যিসকলে ভিডিঅ'টো শেষলৈকে চালে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ফৰ ৱাচিং